নমস্কাৰ, মই শেৱালিদা। সকলোকে স্বাগতম জনাই আহিছোঁ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক তেন্তে ভিডিঅ'টোৰ পিনে আগবাঢ়োঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব ফাগুনৰ কিছু অনুভৱ। এই ফাগুনৰ অনুভৱখিনি মোৰ আজিৰ দৈনিক অসম কাকতত প্ৰকাশ পাইছে। আহক তেন্তে আৰম্ভ কৰোঁ ভিডিঅ'টো। ফাগুন জনালোঁ স্বাগতম। সঁচাকৈয়ে ফাগুন বুলি কোৱাৰ লগে লগে যেন দেহ মন উন্মনা হৈ পৰে। হৃদয়ত নুপুৰ বাজে ক'ব নোৱাৰাকৈয়ে। উতলা ফাগুনে যেন সকলোকে আহ্বান জনায় ফাগুনতে প্ৰেমত মতলীয়া হ'বলৈ। ফাগুন হেনো ৰোমান্টিক মাহ। ফাগুনতে ডেকা গাভৰুৰ মন চঞ্চল হৈ পৰে, উতনোৱা হয় সকলো। ফাগুনৰ প্ৰথম বুধবাৰটোত মিচিং সম্প্ৰদায়ৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং আৰম্ভ হয়। ফাগুনতেই প্ৰেমৰ চানেকি ভেলেণ্টাইন ডে পালন কৰা হয়, যাক প্ৰেমৰ দিৱস বুলি কোৱা হয়। চঞ্চলা ফাগুনে সকলোৰে মন উৰুৱা কৰি তোলে। আকাশত জুইৰ ফুল ফুলে, লঠঙা গছৰ ডালত চৰাই চিৰিকটিয়ে ভুমুকি মাৰে। সৰা পাতবোৰ পছোৱা জাকে উৰুৱাই লৈ যায় বহু দূৰলৈ। আহ, কি যে নান্দনিক দৃশ্য ফাগুনৰ সৰাপাতৰ। ধূলিয়ৰী বাটত এজাক পক্ষীয়ে যেন গীত জুৰে। ফাগুন মানে ক'ত কবিয়ে কবিতা ৰচাৰ এক উপযুক্ত সময়। কবিৰ কলমেৰে নিগৰে ফাগুনৰ কত ৰোমান্টিক কবিতা। পলাশ মদাৰ ফুলেৰে জাতিষ্কাৰ হৈ পৰে লঠঙা গছৰ ডালবোৰ। কেৱল ৰঙা আৰু ৰঙা। ফাগুনতেই ফাকুৱা উৎসৱ পালন কৰা হয়। সেয়ে ফাকুৱাক ফল্গু উৎসৱ বুলিও কোৱা হয়। ফাগুন আহিছা ৰঙা দলিচা পাৰি, তোমাক জনালোঁ স্বাগতম। ধন্যবাদ।